নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ অন্য এটা ভ্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি একদম পুৱাই ভিডিঅ' আৰম্ভ কৰি দিলোঁ। মানে আজি আমি ফেমিলিৰ লগতে পিকনিক খাবলৈ যাই আছোঁ। তো ক'তনো পিকনিক খাবলৈ যাওঁ আপোনালোকক দেখুৱাই গৈ থাকিম আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাব। তো এতিয়া প্ৰায় মানে 4:30 বাজি গ'ল, কিন্তু মানে গাড়ী আহিয়ে পোৱা নাই। আমি মানে গাড়ীত ৰখি আছোঁ আৰু বাটতে এনেকৈ গাড়ী আহিয়ে পোৱা নাই। আহিবলৈ যাওঁৱেই আৰু মানে চব ৰেডি হৈ গৈছে একদম। গাড়ী হাত দেৰি কৰি দিলে কে মামা আইও ৰে। তো গাইজ আমাৰ ফাইনেলি যাত্ৰা আৰম্ভ হ'ল আৰু আমি দুইজনী একেবাৰে লাষ্টত গৈ আছোঁ। আৰু লাষ্টত বহা মজাটোই বেলেগ গাইজ। মজাকৈ গান লগাই দিছে বাগে, গান শুনি শুনি এতিয়া যাওঁ এই কথা ন। বন্ধু বান্ধৱীসকল, আমি মানে নাগৰি চলি পাৰ হৈ আহিলোঁ। আহি মানে চাহপাতৰ ধুনীয়া একদম বাগিচা দেখিছোঁ। তো দেখাওঁ আপোনালোককো, চাওক। বন্ধু বান্ধৱীসকল, আমি যাই পাবৰ হ'লোৱেই, কিন্তু ৰাস্তাত মানে আমি চবে একেলগে কমলা খালোঁ আৰু কমলা খাই আছে এইফালে। আৰু আমাৰ ভাই মানে পুৱাই চিপছ খাব লৈছোন। চিপছ নাখাবা আৰু এই পুৱাই খালি গেষ্টিক হ'ব। চিপছ খাব লাগে, চিপছ বেমাৰৰ কাৰণে বহুত ভাল। নিজে মোক কৰি গেষ্টিক হৈছে বুলি এতিয়া নিজে খাব লৈছে। খালোঁ দে অলপমান তোমাৰ পৰা। আমি জাগা পাই গ'লো ফাইনেলি। আহি পালোঁ আমি, তো দেখুৱাই আছোঁ, আমি লৈ যাওঁ আগতে। তো বন্ধু বান্ধৱীসকল ফাইনেলি আমি আহি পালোঁ আৰু আমাৰ আচলতে য'ত মানে পিকনিক খাব আহিছোঁ ন, তো আপোনালোক ঠাইডোখৰৰ নামটোৱে কোৱা নাই, ভৈৰৱকুণ্ডত আহিছোঁ। তো গাইজ মানে চবে জাগা ঠিক কৰি আছে আৰু আমাৰ মামাক চাব পাৰে। মামাই পুৰা কমলা খাত ব্যস্ত, এইগিলা জাগা আছত ব্যস্ত, এটা চকলেট খাত ব্যস্ত। এটা মোক চিপছৰ কথা কওঁতে এতিয়া নিজে চকলেটত লাগিল। আমার মতো চিপস মেন তো বাকীখিনি মানে আমি ধুনীয়াকৈ জাগাটো ঠিক কৰি ল'লোঁ আৰু মানে ছায়া ধুনীয়া একদম গছৰ তলতে এইফালে ধুনীয়াকৈ। বাকীখিনি পিছত আপোনালোকক দেখি আছোঁ গাইজ। আৰু আমাৰ চিমি বাইদেউ চিমি বাইদেউ কি ব্যস্ত। চিমি বাইদেউ চিমি বাইদেউ কামত লাগি গৈছে এইফালে পুৰা। তো গাইজ এবাগে চাহ বনাই আছে। চাহ হ'ল না মামা? চাহ আগে বিনা চেনিটো বনাই দিলোঁ। বঢ়িয়া। তাৰপিছত এতিয়া বৰ্ডে কিবা লাগব, এতিয়া আমাৰ চেনি দিম এটাই। বঢ়িয়া, হয় হয়। তো গাইজ এতিয়া ফাইনেলি ব্ৰেকফাষ্ট আহি পেলাই এয়া ব্ৰেড আৰু কণী আৰু এইভাগে চাহ আৰু এয়া ভাজা পিঠা। চাওক এওক এটা খত ব্যস্তই গোটে খাই থাকে নপৰা যেতিয়া খাই গাম একদম খতে ব্যস্ত। ব্ৰেকফাষ্টটো কৰি লওঁ, পিছত দেখুৱাই আছোঁ গাইজ। তো গাইজ আৰু এয়া মিঠাই একদম ফেভাৰেট আমাৰ দুইৰ হয় না, ফেভৰেট মিঠাই একদম আমাৰ। বন্ধু বান্ধৱীসকল, ইয়াত মানে এটা বহুত ভাল কাম কৰিছে। এইফালে চাব পাৰে ইউৰিনেল দি দিছে। মানে লেডিজখিনিৰ কাৰণে বহুত বেছি প্ৰব্লেম হৈ যায় ন। জেণ্টছখিনিৰ বাৰু বিশেষ কথা নাই, কিন্তু লেডিজখিনিয়ে য'তে ত'তে যাব নোৱাৰে, বহুত দিগদাৰ হৈ যায়। তাৰ বাবে এইখিনি সুবিধা কৰি দিছে। মানে 10 টকা 10 টকা লয় আৰু মানে ভাল হৈছে। বহুত ধন্যবাদ যিসকলে কৰিছে। মানে পিকনিকত ইমান মানুহ আছে, আহিয়ে আছে মানে চাব পাৰে। এইফালে কিমান গাড়ী একদম চাৰিওফালে। মানে আজি আৰু বছৰৰ শেষ ৰবিবাৰটো, তো চাৰিওফালে মানে বহুত মানুহ হৈছে। আজি আমি অলপ ওলাই আহিছোঁ বোলো, ফুৰি লওঁ, চাইডে চাই লওঁ আৰু কেনেকুৱা পৰিৱেশটো। পিকনিকৰ জেগাত মানে চাওকচোন, ইয়াৰিঙৰো দোকান ওলাই দিছে একদম। আমাৰ পাহি চাই আছে, ৰ'ব তাই লৈ নেকি। পাহি ল'বা নেকি? লোৱা লোৱা লোৱা।
তো গাইজ এইফালে আমি যাওঁ বলকচোন, কিবা দেখোন দোকান চোকান আছে কিহৰ চাওঁ আৰু। এইফালে কিবা খেলা হৈছে সেইবোৰ দোকান আছে, আৰু এইফালে মণি হেৰি আছে, অলপ মণি হেৰিয়ে অলপমান চাই লওঁ আৰু। এতিয়া চাওক আমি আইচক্ৰীম খাই আছোঁ। বতৰটো আজি বহুত বেছি ৰ'দ দিয়া নাই, ঠাণ্ডা, কিন্তু মানে ঠাণ্ডা হ'লেও মানে আৰু আইচক্ৰীম খোৱাৰ মজাই বেলেগ আৰু। পাই খালা খালো চুইপাৰ এইবাৰ আইচক্ৰীম বঢ়িয়া একদম মানে। এতিয়া ৰাতি গিলি যায় বেমাৰ নলিয়ে ৰক্ষা এনাই গা বেয়া হৈছে বাকী চৰ্দি লাগি আছে কি হয় ক'ব নোৱাৰোঁ আৰু আজি। ভগৱানৰ ওপৰত দিছোঁ আগদিন আইচক্ৰীম হয় আৰু মামা পিছে কি আঞ্জা কি হ'ল? মানে তোমাৰ দালিখন হ'ল ধুনীয়াকৈ, মজাকৈ হৈছে দালিখন। মাছ ভজাটো মজাকৈ হৈছে, প্লাছ এতিয়া মাছৰ জোলটো উঠি আছে, আৰু মাংসটো পুৰা একদম গ্ৰেভি টাইপত হ'ব, মজাকৈ হ'ব। আঞ্জাতে জ্বালা হ'ব? জ্বালা দিয়া না, জ্বালা দিলে ভাল লাগে। জনতাৰ প্ৰতি তাৰমানে বিশেষ হয়, জ্বালাটো তাৰমানে পৰিহাৰ, জ্বালাটো পৰিহাৰ কৰি আছোঁ ধুনীয়াকৈ হ'ব। এতিয়া মিক্স ভেজিটো হ'ব, তাৰপিছত ভাতটো হ'ব, আৰু তোমাৰ অকলে অকলে দিছে বাকী হেল্প কৰা নাই নেকি অলপ? পিকনিক বুলি ক'লে কি জানো না, এই বস্তুখিনি কৰি আছোঁ আজি, তাতে খুব বেছি আধা ঘণ্টামান সময় থাকে, তাৰ পিছত খাওঁৱে আছে, খাবা সময় দিয়ে নাই বুজিছ। এই খাবা সময়ত গোটেইগিলা একো কৰিবৰ সময়ত খাওঁৱে নাই, খালি ৰান্ধনীটো কৰিম মই তাৰমানে ইয়াতো তাৰমানে যিমান বনভোজত গেছি যিমান ৰান্ধনী পাতি আছে চকুৰ কাৰণেই কৈছোঁ। যদি আপোনালোকে এই ৰন্ধা কামটো কৰে, লগত আপোনালোকে এটামান মানুহ ৰাখিব, নহ'লে ধৰক বিৰাট দিগদাৰ বুজিছ না। এই মোৰ মানুহ উঠি আছে, এতিয়া মানুহটো ল'বই যাব বুজিছ। এয়া বাগে আইচক্ৰীম খাব ধৰিছি, এখেতে খোৱা নাই, এখেতে বা কি কৰি আছে, আকৌ আখলি বহি আছে তো ভাত খাব লাগে, ৰাতিপুৱা এই সোনকালতে উঠি আছো বিচনাৰ পাই। বঢ়িয়া। তো আপোনালোকে গাই চাওক ভৈৰৱকুণ্ড, ইমান ভাল লাগছে, আজি বছৰৰ লাষ্ট ৰবিবাৰ, তো আমি গোটেই ফেমিলি আহিছোঁ, বহুত ভাল লাগছে। অহা বছৰো হয়, গতিকে আপোনালোকে আহিব পাৰে, ধুনীয়া সুবিধা আছে, একো প্ৰব্লেম নাই, টেনশ্যন নাই, বিন্দাছ আহক, আহি পিকনিক খাই এনজয় কৰি গুচি যাওক। একদম টেঙাতে বেশি আর পরে টেঙাই খাইছে তো গাইজ আমার ভাত হয়ে গেল, তো ভাতটো খাই লম। আহি ভাত খাই আছা? তো বন্ধু বান্ধবীসকল আমি ভাত চাত খাই বঢ়িয়াকৈ দুয়ে তামোল খালোঁ। তো তামোলৰ ৰং চঙীয়া হৈ আছে, তামোল চামোল খাই একদম মানে মোৰতো খোৱা হৈয়ে গ'ল আগতে। আৰু তামোলটো মেইন, যিহঁতে নহওক কিয় বিয়াতে হওক বা যিমান হেৰি নহওক কিয় তামোলখন লাগিবই মানে। তামোলটোতো লাগিব আমাৰ অসমীয়া মানুহৰ, মানে সেই আৰু চবেই বহুত ভালো পায় তামোলটো খাই। আৰু এতিয়া আমাৰ খোৱা লোৱা চব হৈ গ'ল মানে, এতিয়া আমি লাহে লাহে যাম। তো আজি ভিডিঅ'টো ইমানেই আছিলে। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈ এৰিছোঁ, বাই বাই।